আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণক আমি বিৰোধিতা কৰোঁ। মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহমৰ্মিতা আছে। চাওতাল, খাৰিয়া, মুণ্ডা, চাওৰা তেওঁলোকৰ প্ৰতিও আমাৰ সহমৰ্মিতা আছে। আমি চিচিটোৱা হিচাপে এটা গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 10 নৱেম্বৰ গণসমাৱেশ গুৱাহাটীত। 10 তাৰিখৰ পিছতে 10 তাৰিখৰ পৰা 25 নৱেম্বৰৰ ভিতৰত উজনি অসমত, মধ্য অসমত আৰু নামনি অসমত তিনিটাকে বৃহৎ গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত যে আহোম, কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিবলৈ তেওঁলোক যে বেকৱাৰ্ড তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ। এটা ছ'চিঅ' ইকনমিক বা এডুকেশ্যনেল ছাৰ্ভে কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ। আৰু ছাৰ্ভেত এইটো প্ৰমাণ হ'ব লাগিব যে আহোম আজিৰ তাৰিখত বেকৱাৰ্ড। তেওঁলোকৰ বোলে IAS অফিচাৰ নাই, APS নাই, IPS নাই, IRS নাই, IFS নাই। বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল, বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব, বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব। কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে। ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে।